আটাইতকৈ দেৰিকৈ ওলোৱা মানুহ হৈছোঁ মই বাইকখন একদম লাষ্টত সোমোৱাই দিছিলে 10:15 ইয়াতে হৈ গ'ল কেতিয়া পামগৈ কেতিয়া ঠিক কৰিম Hello guys, good morning and welcome back to my channel. Eta moi goi asu Jorhat bike kon thik koribole. Bike konor mane olop ki problem hoy ase mane fuel injector tu olop digdar kori ase boli bom bhabisu. Aru plus racer tu agote koisilu je racer tu mane yata logaisilu moi amar yate majulite kintu heti bor bhalke milabo por nai. Ekane moi eta loi asu Jorhat kintu already 10:15 hoy gose. সেইটোৱে চিন্তা আছে ইয়াকো ঘূৰি আহি পাব আহিলে নাও লাষ্ট ফেৰীখন আছে 3:30 নিমাতীৰ পৰা মাজুলী যোৱা মোৰ লগত পিছফালে মোৰ লগৰ এটা বহি আছে সি যাব শিৱসাগৰ তাক যোৰহাট বাইপাছত ড্ৰপ কৰিম তাৰপিছত মই এইফালে গুচি যাম 8:30 যদি সেই অফলামুখেদি আহিলোহেঁতেন তেতিয়া 9টা বজাত আহি পালে পাই গ'লোহেঁতেন নিমাতী ঘাট আৰু 9:30 পাই গ'লোহেঁতেন যোৰহাট চ' পূৰা 1 ঘণ্টা ছেভ হৈ গ'লহেঁতেন মোৰ এতিয়া আমাৰ কমলাবাৰী ঘাটেদি আহিলে অকণমান দেৰি লাগে এই ব্লকৰ ৰাস্তাটোত চলাবলৈ বিৰাট বেয়া কি ৰাস্তা বনাই জানো এইটো আমাৰো সেই কমলাবাৰীৰ পৰা গড়মূৰ যোৱা ৰাস্তাটো দিছে নাই কেনেকুৱা ফকতীয়া তই কিবা এটা কৈছিলি মোক মই ডাইৰেক্ট তৰাজান গুচি যাম বুলি ভাবিছোঁ তাত মানে ষ্টাৰ মিডিয়া বুলি এখন দোকান আছে মানে যদি মেকানিক পাই যাওঁ যদি মোৰ দেৰি হৈ যায় তেতিয়া মই ইফালে যদি ঘূৰি যাওঁ ৰাতি হৈ যাব ন বহুত 3:30 মই 3:30 ফেৰী পাবলৈ হ'লেতো মই ধৰি লওক 2:45 আজৰি হৈ যাব লাগিবতো হা প্ৰব্লেমটো এইটো মানে মাজে মাজে তেল নোপোৱা নিচিনা কৰি দিয়ে মানে মিছ কৰি দিয়ে সেইটো সেইটোৱে দলঙৰ ছাবষ্টিটিউট মানে একো নাই আচলতে 10খন নাও দিলেও মিছা মই দলং চাবলৈ এদিনহে গৈছিলোঁ সেই বিক্ৰমৰ লগত খুঁটাকেইটা আকৌ ফাট মেলিছে বুলি শুনিছিলোঁ নহয় খুঁটাকেইটা ফাট মেলিছে বুলি শুনিছিলোঁ সেইকেইটা ঠিক হ'ল নে নাই অঁ অঁ আচ্ছা অঁ তেনেকুৱা কথা তথাপিও 5 বছৰটো লাগি যাব চাগে পানীৰ মাজত এতিয়া বনাই আছে অঁ এদিন গৈছিলোঁ আৰু অলপ দিনৰ পিছত যাম এদিন ওলাই যাম মানে গোটেইকেইখন দলং চাম কমলাবাৰী অঁ কি মানে হেৰি মাজুলী তোৰ নিমাতী ঘাটৰ দলংখন আৰু বাকী ইফালে লখিমপুৰৰ লগত যিকেইখন কানেকশ্যন কৰি আছে সেইকেইটা এই ৰাস্তাটো বাইক চলাই বিৰাট মজা লাগে কোনো ৰিস্ক নাই আৰু পুৰা স্পীড ব্ৰেকাৰ নাই একো বঢ়িয়া মজা লাগে এইটো ৰাস্তা যা তই কিয় যাবি এতিয়া বাছ ট্ৰেভেলাৰ অঁ অঁ
এয়া আছে যোৰহাট বাইপাছ, তাক ড্ৰপ কৰিলোঁ। এতিয়া বিৰাট ভোক লাগিছে, একো খোৱা নাই নহয় ৰাতিপুৱা। ঘাটত জাষ্ট চাহ একাপ খাই পেলাই আহিছিলোঁ। চাহ একাপ আৰু এটা লাডু। কি লাডু আছিলে এইটো? চুজি লাডু। কৰক চাই, চাহ ভাল বনাই ইয়াত। শ্বৰ্টকাট দি আহিলোঁ মই, পাই গ'লোহি টাউন বৰুৱা চাৰিআলি। কেইটা বাজিছে? 11:10 আছে। ৱৰ্কশ্বপত দেখালে বাজাজৰ কামটো ভালেই হ'ব চাগে, কিন্তু অকণমান GST লগাই পেলাই এক্সট্ৰা অলপ বেছি খৰচা এটা হৈ যায় মানে সিহঁতৰ মেকানিক চাৰ্জটো বহুত বেছি হৈ যায়, উল্টা পুল্টা খৰচা লগাই পেলাই। চ' বাহিৰৰ মেকানিকো ভাল, খালি এতিয়া মই ভাল মেকানিক পাওঁ নে নাও সেইটো বোলে মই ভাল মেকানিক পাম নে নাপাম সেইটো মোৰ লাকৰ ওপৰত ডিপেণ্ড কৰিব। য়েছ, ষ্টাৰ মিডিয়া পাই গ'লোঁ। আপোনালোকৰ দাদা ইয়াতে কৰে নে তাত কৰিব? ইয়াতে কৰিব। আপোনালোকৰ ইখন দোকান বন্ধ আছে নেকি? মানে বন্ধ কৰি দিলে? আচ্ছা, চব মানে ইয়ালৈ শ্বিফ্ট কৰি দিলে? আচ্ছা, অলপ ষ্টাৰ্টিং প্ৰব্লেম দি আছে। এই তেলটো নাপালে যেনেকুৱা কৰে যে, তেল কম থাকিলে যে ভুক ভুক কৰে যে, সেইটো টাইপ। ইনজেক্টৰটো চাব লাগিব চাগে। সেইখিনি মানে চব ঠিকে থাকে, বাহিৰত দেখাওঁতো, তাৰপিছতো মানে এনেকুৱা হয়। আৰু ভাই টায়াৰ পাম নে তোমালোকৰ দোকানত? হা পাম? টায়াৰ চাই লওঁ এবাৰ। টায়াৰ্ছ আছে ইয়াতে? টায়াৰ ওপৰত আছে ন? 8 চকা। আহিব লাগিব দাদা। এভেঞ্জাৰ ফ্ৰণ্ট টায়াৰটো আছে নেকি? 90-17 নাই? দাদা ভালে আছে? আপুনি চিনি নাই পোৱা? এনেই কৈছে মোক। ইখন বন্ধ কৰি দিলে ন? কমপ্লিট শ্বিফ্ট কৰি দিলে। হেলমেটৰ কালেকশ্যন আছে, তাৰপিছত ৰাইডিং গিয়াৰ্ছ এভেইলেবল আছে, হুইলছ আছে, এক্সজষ্ট আছে, টেংক বেগ আছে, চেডেল বেগ আছে, মডিফিকেশ্যনৰ কাৰণে যি বস্তু লাগে অলমষ্ট এভৰিথিং আছে ইয়াতে। এক্সৰ হেলমেট, SMK হেলমেট। প্লাগ কেইটা চোৱা হ'ল নেকি? ভাই কামকেইটা কৰি দিছোঁ। এই সেইটো এটা প্ৰব্লেম, ঠিক আছে। নেক্সট এবাৰ টায়াৰ মানে বাইকখন হিলে অলপ, ৰেচাৰটো চাব লাগে মেইনলি না। ৰেচাৰ কাৰণে নহয়, টায়াৰ চেঞ্জ কৰিলে মানে বেক টায়াৰ ফ্ৰণ্ট টায়াৰ দুইটা? পিছৰটো বেয়া হ'ল নেকি? অঁ, কপাটো পিছৰ টায়াৰৰ কাৰণে হৈছে ন? আৰু ৰেচাৰটো কিন্তু লগাইছিলোঁ, ৰেচাৰটো হেণ্ডেলো কপি আছে কিন্তু। চিটটো খুলিব লাগিব, চিটটো বনাব লাগিব। হা, কভাৰ লগাম, বেলেগ অলপ কুশ্যন কৰিম, কুশ্যনিং কৰিম। অঁ, ক'ত দিম এইটো? চিটটো মই যেনেকৈ বনাবলৈ ক'লোঁ সিহঁতক, সিহঁতি তেনেকৈ চিটটো নোৱাৰোঁ বুলি ক'লে বনাব।
বেলেগ এখন দোকানলৈ পঠাইছে চব টুকুৰা টুকুৰকৈ বাইক ভাল কৰিবলগীয়া হৈছে ঐ ভাবিছিলোঁ এখনত চব হৈ যাব কিন্তু নাই হোৱাচোন ইয়াতে ইণ্ডিকেটৰকেইটাই নাপালোঁ ক'লে টাইম হৈ গ'ল 11:30 এতিয়া টায়াৰ চেঞ্জ কৰিবলৈ আছে আৰু এখন দোকান আছে তালৈ যাওঁ এতিয়া এখন কি গ্ৰাফিক্স মিডিয়া মানে সেই জাভাখনত যে আছে যিটো অলপ সৰু চাইজত মানে ৰাউণ্ড শ্বেপত অঁ সেইটোতো কথা ছাপোৰ্ট নকৰে মানে কিয় নকৰে ছাপোৰ্ট নকৰে যদি চায়ো লাভ নাই ন আজি ভবা মতে একোৱেই হোৱা নাই যে বাইকখন মডিফাই কৰিম বুলি ভাবিছিলোঁ অলপ চলপ ইণ্ডিকেটৰ নাপালোঁ ৰাউণ্ড ইণ্ডিকেটৰ যিকেইটা LED পাইছোঁ সেইকেইটা পচন্দ হোৱা নাই ব্লেক কালাৰ পুৰণা গোডাউনত থকা পৰা উলিয়াই দিছে চ' গাইজ আপোনালোকে যিহেতু জানেই যে মই গোটেইখিনি শ্বুট মোৰ ফোনটোৰ পৰাই কৰোঁ চ' মোৰ ফোনটোৰ বেটাৰী ডাউন মানে আনফৰ্চুনেটলি মই মানে কালি ৰাতি চাৰ্জ নকৰিলোঁ বেছিকৈ চ' বেটাৰী একদম কম আছে এতিয়া চ' ভিডিঅ'টো এনেও দীঘলীয়া হ'ব সেইকাৰণে শ্বুট কৰিব নোৱাৰিম মানে মই সেইকাৰণে দুটা পাৰ্ট কৰি দিম ভিডিঅ'টো মই বেলেগ ক'ৰবাত গৈ পেলাই ফোনটো কিবাকৈ চাৰ্জ কৰিম এতিয়া ফোনটো তাৰপিছতহে মই বাকীখিনি শ্বুট কৰিব পাৰিম মানে নেক্সট পাৰ্টত কি কৰিলোঁ সেইখিনি চাব পাৰিব চ' ভিডিঅ'টো স্কিপ নকৰাকৈ এইখিনিলৈকে চাই থকাৰ বাবে ধন্যবাদ চ' চেনেলটো যদি কোনোবা নতুনকৈ আহিছে তেতিয়া প্লিজ ছাবস্ক্ৰাইব কৰি যাব আৰু ফিডবেক দিব মানে কি ভাল পালে কি বেয়া পালে ঠিক আছে মই ইম্প্ৰুভ কৰিবলৈ চাম মোৰ ভিডিঅ' কোৱালিটিজ চ' নেক্সট ব্লগত লগ পাম টিল দেন টেক কেয়াৰ বাই বাই